নমস্কাৰ পাব্লিক সংবাদৰ দৰ্শকলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ ৰাজনীতিৰ পথাৰত মুখামুখি অনুষ্ঠান। আজিৰ মুখামুখি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ বাগবৰ সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ৰাজনীতিলৈ ঢাপলি মেলা বাগবৰ সমষ্টিৰ কাৰণে অতি পৰিচিত এটি নাম ৰাজীৱ আহমেদ। ৰাজীৱ আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত। তেখেতক এই মুহূৰ্তত আমাৰ পাব্লিক সংবাদৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনালোকক পাব্লিক সংবাদ কৰ্তৃপক্ষক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি মোক এইখিনি আপোনালোকৰ ষ্টুডিঅ'ত মাতি আনি মোক সন্মান দিয়াৰ কাৰণে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ইতিমধ্যে চৌপাশে নিৰ্বাচনী বতৰ, বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে আৰু এই ক্ষেত্ৰত নিশ্চয় আপুনিও এগৰাকী দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী। তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কেতিয়াৰ পৰা ৰাজনীতিলৈ ভুমুকি মাৰিলে বা ৰাজনীতিলৈ ঢাপলি মেলিলে, এই সম্পৰ্কে আমাৰ পাব্লিক সংবাদৰ দৰ্শকক অৱগত কৰালে নিশ্চয় আনন্দিত হ'ম। তাৰ লগতে আপোনাৰ পৰিচয়টো দাঙি ধৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আপোনালোকৰ যিটো প্ৰশ্নৰ মই উত্তৰ দিবৰ কাৰণে সাজু আছোঁ। মই বিগত 2007 চনৰ পৰা মই ৰাজনীতিৰ পথাৰত ভৰি দিছিলোঁ, কিন্তু মই পেছাগতভাৱে মই এজন ঠিকাদাৰ, মোৰ কনষ্ট্ৰাকশ্যন বিজনেছ মোৰ আছে। সেই হিচাপে মই বাগবৰৰ সন্তান। মোৰ নাম ৰাজীৱ আহমেদ। মই বাগবৰ পাহাৰত মোৰ ঘৰ। মই বহুতবাৰ গৰাখহনীয়াৰ কবলত পৰি তাৰপিছত আমি গৰাখহনীয়াৰ কবলৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আমি বাগবৰ পাহাৰত আমি সংস্থাপন লওঁ, তাতে ঘৰ কৰি পেলাই এতিয়া আমি তাতে বাসস্থান মোৰ তাতে নিৰ্মাণ কৰি থকা হৈছে। গতিকে মোৰ এটা সপোন আছিল, আমাৰ লাঞ্ছিত বঞ্চিত শোষিত যিবিলাক জনসাধাৰণ আমাৰ বাগবৰৰ বাগবৰ ৰাইজে যেনেকৈ গৰাখহনীয়াৰ কবলত, বানপানীৰ কবলত যেনে বকবকাই থাকে, মানুহৰ আজি যি দুৰৱস্থা, সেইবিলাকৰ প্ৰতি মোৰ এটা অনুজ্ঞতা আহি গ'ল যে মই কেনেকৈ এই ৰাইজক সহায় কৰিম। শিক্ষাগত ফালে তেওঁলোকে পিছপৰা, অৰ্থনৈতিকভাৱে পিছপৰা, তেওঁলোকে খেতিয়ক যিবিলাক একচুৱেল খেতিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকক উন্নতমানৰ কোনো ধৰণৰ সা সঁজুলি নাই, উন্নতমানৰ খেতি তেওঁলোকে কৰিব নোৱাৰে। বিভিন্ন অভাৱ অভিযোগৰ ওপৰত মই চকু দিলোঁ, কিন্তু দেখা পালোঁ যে নহয়, মই নিজ ক্ষমতাৰে তেওঁলোকক কোনো ধৰণৰ মই উদ্ধাৰ কৰিব নোৱাৰিম, তেওঁলোকক সহায় কৰা মোৰ কাৰণে টান হ'ব। সেইকাৰণে মোৰ এটা সপোন মনে মনে মই ভাবিলোঁ যে নহয়, মই ৰাজনীতিকভাৱে তেওঁলোকক যদি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে মই ঢাপলি মেলিলোঁ যে নহয়, মই ৰাজনীতিত যাম আৰু যদি মই কোনোদিন ৰাজনীতিক ক্ষমতা পাওঁ, মই বাগবৰ জনসাধাৰণক মই এই ক্ষেত্ৰত মই অলপ হ'লেও সকাহ দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আপোনাৰ দৃষ্টিত বাগবৰ সমষ্টিত কেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ হয়তো চকুত সদায় ভাহি থাকে, যে যি সমস্যাৰ কাৰণে আপুনি হয়তো ৰাতি আপোনাৰ টোপনি নহয়, আপুনি সদায় হয়তো সেই সমস্যা সমাধানৰ কাৰণে হয়তো ঠিকাদাৰ যি আপোনাৰ পেছাগত বৃত্তি আছিলে তাৰ পৰা আপুনি ৰাজনীতিলৈ আহিলে, যে তেনেকুৱা আপোনাৰ সমস্যা, উল্লেখনীয় সমস্যাটো আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাব নেকি? নিশ্চয়। আজি বিশেষকৈ গৰাখহনীয়া, 1 নম্বৰ গৰাখহনীয়াৰ সমস্যা আমাৰ গুৰুতৰ ৰূপ কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ কবলত পৰি পেলাই মানুহবিলাক যেনেকৈ বিভিন্ন জেগাত উঠি যাব লগা হৈছে, চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰিব লগা হৈছে, তেওঁলোকে পাহাৰত উঠিব লগা হৈছে, বিভিন্ন আজি তেওঁলোকে নাগালেণ্ড, ডিমাপুৰ, ডিব্ৰুগড়, বিভিন্ন জেগাত যেনেকৈ আপোনাৰ দিল্লী, বম্বে, তেওঁলোক তাতেও দিনমজুৰি কৰি খাবলগীয়া হৈছে। গতিকে বিভিন্ন সময়ত দেখা যায় আমাৰ গৰাখহনীয়াটো যদি ৰোধ কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ বাগবৰ সমষ্টিৰ বিশেষকৈ এইটো সমস্যা সমাধান হ'লে মানুহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। কাৰণ যেতিয়া গৰাখহনীয়া হয়, তেতিয়া মানুহৰ যিটো মাটি বাৰী সকলোখিনি খহাই নিয়াৰ পিছত মানুহ জুৰুলা হৈ যায়। গতিকে প্ৰথম পদক্ষেপ হ'ব গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰি। তাৰপিছতো আমাৰ দেখা গৈছে যে বানপানীত আমাৰ যিহেতু ল'লেণ্ড এৰিয়া, নৈপৰীয়া এৰিয়া, এই অঞ্চলত মোৰ যদি কোনোবা দিন মই যদি ৰাজনৈতিক ক্ষমতা পাওঁ, মই এনেকুৱাকৈ বাগবৰৰ চৰ অঞ্চলত 10খন মই প্লেটফৰ্ম বনাম, যেতিয়া ৰেইজিং প্লেটফৰ্ম বুলি কয়। এইটো যদি ৰাজনৈতিক ক্ষমতা পোৱা নাযায়, সম্ভৱ নহয়। এটা প্লেটফৰ্মত কমেও
500 পৰিয়াল তাতে থাকিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰি তেওঁলোকক গৰু ম'হ থকাৰ কাৰণে এটা ছেপাৰেট ব্যৱস্থা, মানুহ থকাৰ কাৰণে এটা ছেপাৰেট ব্যৱস্থা, কমচে কম তেওঁলোকে পেচাব পায়খানাৰ কাৰণে তেওঁলোকৰ টয়লেটৰ ব্যৱস্থা কৰি দিয়া, লগতে যদি কোনো অন্য দুটা ধৰ্মৰ লোক থাকে তেওঁলোকক প্ৰে কৰাৰ কাৰণে এটা আছতীয়াকৈ প্ৰে ৰুমৰো সেই ৰেজিং প্লেটফৰ্মত বনাই দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। কিহৰ কাৰণে কৈছোঁ, প্ৰত্যেকটা বানপানীত মই সকলো চৰচাপুৰ এৰিয়াত মই পৰিভ্ৰমণ কৰোঁ। তাতে গ'লে দেখা যায় আমাৰ আই মাতৃসকলে তেওঁলোকৰ পেচাব পায়খানা কৰিবৰ কাৰণেও জেগা নাথাকে। তেওঁলোকে নাৱেৰে যাই পেলাই কুঁহিয়াৰৰ কুচিয়া যিবিলাক আছে, ধনচা খেত আছে, তেওঁলোকৰ সেই দূৰত যাই পেলাই পায়খানা কৰিব লগা হয়। টয়লেটৰ কোনো ব্যৱস্থা নাথাকে, তেওঁলোকে গৰু ম'হ ছাগলী একেলগে সহবাস কৰিব লগা হয়। তাৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে মই এটা ভাবিছোঁ, কমেও 10খন ৰেজিং প্লেটফৰ্ম বনাই ৰাইজৰ সুবিধাৰ্থে মই কাম কৰিম। লগতে আমাৰ যিটো গৰাখহনীয়া কবলত পৰিছে সেইটোতো এটা 1 নম্বৰ প্ৰাধান্য দিম। আমাৰ কৃষকসকলে আজি এনেকুৱাকৈ মই গোটেইখিনি আপোনালোকক কৈছোঁ, যিমান সমস্যা আমাৰ বাগবৰত আছে। আজি চাওক, 10 বছৰ আমাৰ এজন বিধায়ক আছে, আজি আলুৰ দাম 3 টকা কেজি বিক্ৰী কৰিব লগা হৈছে। 10 বছৰত এটা কোল্ড ষ্ট'ৰেজ তেওঁ আমাৰ বাগবৰত বনাব নোৱাৰিলে। ইমান এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি হয়, তাতে ইমান আলু হয়, ইমান বাদাম হয়, ইমান মাকৈ হয়, অথচ মানুহবিলাকে কি কয়, উচিত মূল্য তেওঁলোকে নাপায়। কাৰণ তেওঁলোকৰ কোল্ড ষ্ট'ৰেজ নাই, গুদাম ঘৰ নাই, তেওঁলোকে ৰাখিব নোৱাৰে, উচিত মূল্য তেওঁলোকে নাপায়। গতিকে মই যদি কোনোবা দিন যদি এই ক্ষেত্ৰত মই ৰাজনৈতিক ক্ষমতা পাওঁ, কমেও 2খন শীতলীকৰণ ভঁৰাল মই বাগবৰত সংস্থাপন কৰিম। আৰু আমাৰ শিক্ষা ক্ষেত্ৰত দেখা গৈছে, আমাৰ যিমান পিছপৰা অন্য সমষ্টিতকৈ আমাৰ 20% নহ'ব যেন পাইছোঁ শিক্ষাৰ হাৰ। কিয় নাই? ইয়াৰ কাৰণ আছে, কাৰণ আমাৰ স্কুল কলেজবিলাক, চৰকাৰী স্কুল যিবিলাক আছে সেইবিলাকৰ পয় লগা অৱস্থা, তেওঁলোকৰ কোনো শিক্ষক নাথাকে। চৰ অঞ্চলত কোনো শিক্ষক নিদিয়ে, কাৰণ চৰ অঞ্চলৰ যিবিলাক শিক্ষক দিয়ে তেওঁলোকে দূৰৰ পৰা দিছে, টেট শিক্ষক দিছে কিছুমান। তেওঁলোকে কি কৰে, তাতে বেলেগ টিচাৰক মিনিমাম এটা মজুৰি দি বাননি দি পেলাই তেওঁলোকে ক্লাছ নকৰি তাৰ লোকেল ল'ৰা ছোৱালীক দি তেওঁলোকে ক্লাছ কৰায়। শিক্ষাৰ মানদণ্ড অতি শোচনীয়। গতিকে তেওঁলোকক এই যিটো অভাৱ, শিক্ষকৰ অভাৱ, এইটো পৰিত্ৰাণ পাবৰ কাৰণে যদি ৰাজনৈতিক ক্ষমতা পাওঁ, প্ৰথম পদক্ষেপ হ'ব এই সৰু সৰু ল'ৰা ছোৱালীৰ যি জীৱন ধ্বংস কৰি আছে, তাক মই অতি সোনকালে মই এইটো ব্যৱস্থা ল'ম, তেওঁলোকে যাতে ভাল শিক্ষা লাভ কৰিব পাৰে। আৰু যদি মোৰ যদি ক্ষমতা লাভ কৰিব পাৰোঁ, আমাৰ যিটো বাগবৰ টু বৰপেটালৈ যিটো এতিয়া ডাবল লাইন হৈ আছে, এইটো কিন্তু ডাবল লাইন হৈ আছে, এইটো আমাৰ RPI দলৰ এজন ব্যক্তিয়ে ৰামদাস আথৱালৰ অৱদান, তেখেতে এইখিনি কৰিছে, ভাল লাগিছে। আৰু যিবিলাক PMJS হৈছে ইমান নিম্নগামৰ হৈছে, ইমান ল'লেণ্ড এৰিয়া, তাতে একদম মানে দলং মানে ৰাস্তা তল যোৱাৰ আগত দলং তল যায়। গতিকে অত্যন্তই আমি লজ্জিত হৈছোঁ। বা আমাৰ যেতিয়া মানুহবিলাকে, আপোনালোকৰ নিউজ চেনেলৰ মানুহবিলাকে এইবিলাক দেখুৱাই আমাক, মানুহে ধৰ্ণা দিয়ে যে ৰাস্তা তলৰ আগত দলং তল যায়, অত্যন্ত দুখৰ বিষয়। গতিকে এই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে মই ল'ম। আৰু যিবিলাক মানুহ আজিও মথাউৰিত বসবাস কৰি আছে, আমাৰ বিধায়কজনে আজি 10 বছৰতো এদিনতেও কিনেকি মানে আমাৰ এছেম্বলিত তেওঁ কোৱেশ্যন নকৰিলে বা প্ৰস্তাৱ নাৰাখিলে যে যিবিলাক গৰাখহনীয়াৰ কবলত পৰি মথাউৰিত বাস কৰিব লগা হৈছে, চৰকাৰী ভূমিত তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকৰ পুনৰ সংস্থাপন দিব লাগে। সেই ক্ষেত্ৰতো আমাৰ বিধায়ক মহোদয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। যদি ক্ষমতা লাভ কৰোঁ, নিশ্চয় ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা মই ল'ম। হয়, আপোনাৰ দৃষ্টিত ইতিমধ্যে বাগবৰ সমষ্টিৰ যথেষ্ট অভাৱ অভিযোগ আছে, হয়তো তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ৰাজনীতিলৈ আহিব বিচাৰিছে। আপুনি ইতিমধ্যে আমাক পাব্লিক সংবাদৰ দৰ্শকক অৱগত কৰালে। কিন্তু কথাটো হৈছে যে আপুনি কেইবছৰমান পূৰ্বে ভাৰতবৰ্ষৰ এটি শক্তিশালী ৰাজনৈতিক দল কংগ্ৰেছ, আৰু সেই কংগ্ৰেছ দলত আপুনি আছিলে, আৰু সেই কংগ্ৰেছ দলৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতাও কৰিছিল বাগবৰ সমষ্টিত। কিন্তু পুনৰ আপুনি কংগ্ৰেছ দলে এটা সক্ৰিয় ৰাজনৈতিক দল, কংগ্ৰেছ দল এৰি পেলাই আপুনি আকৌ AIDF-ত আপুনি যোগদান কৰিলে, আৰু বৰ্তমান আপুনি AIDF-ৰ পৰা নিশ্চয় প্ৰাৰ্থিত প্ৰত্যাশী। হয় হয়। গতিকে মই পাব্লিক সংবাদৰ দৰ্শকক জানিব বিচাৰিম আপোনাৰ জৰিয়তে যে আপুনি কংগ্ৰেছ এৰি AIDF-ত কিয় আহিব লগা হ'ল? চাওক, 2011 চনত মই বাগবৰত আমাৰ নেশ্যনেল কংগ্ৰেছৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ।
দলৰ ফালৰ পৰা মোক তেওঁলোকে টিকেট দিছিল। সেই সময়ত এটা আমাৰ সংখ্যালঘু প্ৰধান এৰিয়াত এটা অন্য ধৰণৰ এটা প্ৰভাৱ পৰিছিল। যদিও মই সেই ইলেকশ্যনত মই বিজয় সাব্যস্ত কৰিব নোৱাৰিলোঁ, কিন্তু কংগ্ৰেছ দল ধৰি ৰখাৰ কাৰণে 5 বছৰ মই আমাৰ বাঘবৰৰ ৰাইজৰ সুখ দুখৰ সংগী হৈ পেলাই মই চুকে কোণে গৈ পেলাই এই দলটো শক্তিশালী কৰাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছিলোঁ আপোনালোকে নিশ্চয় দেখিছে। মোক নিৰ্বাপন কৰাৰ পিছৰ পৰা মোৰ যিহেতু সামাজিক বা মানুহৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে যিটো মনোভাৱ, সেই মনোভাৱ লৈ মই ৰাইজৰ সেৱা কৰি আছিলোঁ। ইয়াৰ মাজত দেখা গ'ল আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছেমি ডাঙৰীয়া তেখেতে সমাজৰ কাৰণে যিটো পদক্ষেপ লৈছে, আমাৰ জাতিৰ কাৰণে অসমখনৰ উন্নয়নৰ কাৰণে যেনেকুৱা তেওঁৰ পদক্ষেপ লৈছে, তেওঁৰ প্ৰতি মোৰ এটা এনেকুৱা এটা অনুগত আহি গ'ল, তেওঁৰ আকৰ্ষিত হৈ গ'লোঁ। তেওঁৰ লগত কেইবাবাৰো মই কেইবালানি তেওঁলোকক বৈঠক কৰিলোঁ। তেতিয়া তেওঁক দেখিলোঁ যে নাই, তেওঁ এনেকুৱা এটা জনপ্ৰতিনিধিৰ লগত থাকিলে নিশ্চয় মই সাধাৰণ ৰাইজৰ সেৱা কৰিব পাৰিম, বাঘবৰৰ মানুহৰ মই কাম কৰিব পাৰিম। সেই মনোভাৱ লৈ পেলাই এতিয়া মই আমাৰ মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIUDF দলত মই যোগদান কৰিছোঁ। প্ৰায় এবছৰ বেছি হ'ল। গতিকে তেতিয়াৰ পৰা তেখেতৰ আদেশ মৰ্মে তেখেতক মই অনুসৰণ কৰি পেলাই তেখেতৰ নিৰ্দেশ মৰ্মে মই আজি বাঘবৰ সমষ্টিৰ চুকে কোণে ঘূৰি আছোঁ। মানুহৰ দুখ সুখৰ ভাগি হৈ পেলাই সহায়ৰ কাৰণে যিখিনি বাৰু আগবঢ়াই আছোঁ, মই সেই হিচাপে দলৰ এজন সৈনিক হিচাপে কাম কৰি আছোঁ। গতিকে দলে এতিয়া মোক নিৰ্দেশ দিয়াৰ কাৰণে কাম কৰিছোঁ। দেখা যাক পিছলৈ মোৰ ভাগ্যত কি আছে মই ক'ব নোৱাৰিম। আপুনি আমাৰ পাব্লিক সংবাদৰ দৰ্শকক জনাব নেকি যে AIUDFৰ পৰা বাঘবৰ সমষ্টিত কিমানগৰাকী ইতিমধ্যে টিকেটৰ দাবীদাৰ হৈছে? এতিয়ালৈকে মোৰ জানিব পৰা নাই কিমানজন হৈছে। মোৰ পিছত কেইজনে টিকেট প্ৰত্যেকে আছে বা টিকেটৰ দাবীদাৰ মই এতিয়ালৈকে মোৰ চকুত ধৰাত পৰা নাই। হয়তো সময় যেতিয়া টিকটৰ কাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব দিব, তেতিয়া হয়তো ওলাব পাৰে 2-এজন। সেইটো সঠিক মই ক'ব নোৱাৰিম। আপুনি AIUDFৰ দলীয় প্ৰাৰ্থিত্ব পাব বুলি আপুনি নিশ্চিত নে? চাওক, কাম কৰি আছোঁ, ভাল কাম কৰি আছোঁ। যদি দলে ভাবে মই ভাল কাম কৰিছোঁ, মই দলৰ হৈ কাম কৰি আছোঁ, ৰাইজৰ সেৱা কৰি আছোঁ, ৰাইজৰ লগত মই আছোঁ, নিশ্চয় দলে মোক এই ক্ষেত্ৰত বঞ্চিত কৰিব নালাগে। আৰু যদি দলে ভাবে যে নাই তেওঁ আমি প্ৰক্ষেপ নকৰোঁ, সেইটো উৰ্ধতম কৰ্তৃপক্ষৰ কথা। যদি আপোনাৰ দলীয় টিকট নিদিয়ে তেতিয়াহ'লে আপুনি কিবা বিকল্প চিন্তা কৰিব নেকি? নহয়, মই আৰু জীৱনত যিজন বদৰুদ্দিন আজমল ডাঙৰীয়া এনেকুৱা মানৱ দৰদী, মানৱ সেৱা কৰা মানুহ মই পাইছোঁ, তেখেতৰ লগত মই গোটেই জীৱন কটাম। মই আৰু দ্বিতীয়বাৰ দলৰ চেঞ্জ কৰাৰ কথা, দল বাগৰাৰ কথাটো মই চিন্তা কৰা নাই। তেখেতৰ লগত গোটেই জীৱনটো কাম কৰিবলৈ মই আশা ৰাখিছোঁ। যে যদি আপুনি দলীয় টিকট পায় তেতিয়াহ'লে আপুনি আপোনাৰ যিগৰাকী বিধায়ক বৰ্তমান শ্বেৰমান আলী আহমেদ ডাঙৰীয়া তেখেতে আপোনাৰ প্ৰত্যাহ্বান হ'ব বুলি আপুনি ভাবে নেকি? চাওক, আজি যিটো আমাৰ বাসস্থানৰ অভাৱ, আমি ভালকৈ জীয়াই থাকিব নোৱাৰোঁ, আমি বাংলাদেশী বুলি অভিহিত হ'ব লাগে, আমি মিয়া গেদা বুলি আমি গালি খাব লাগে। আজি গড়খনৰ কবলত পৰি পেলাই যিমান ফেমিলি আমাৰ চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছে, মথৰিত বসবাস কৰি আছে, তেওঁ যে কৈ আছে আপোনালোকে যে বহুত তেওঁলোকে আমাৰ সন্মানীয় বিধায়ক আমাৰ এছেম্বলিত বহুত পম্পাছ ভইচেৰে তেওঁ কথা পাতে বা তেওঁ যেনেকৈ কৈ ভাষণ দিয়ে, এই ভাষণজাৰীৰে কিন্তু পেট নভৰে। কাৰণ কথাটো এতিয়ালৈকে কোনোদিন তেওঁ এটা কথা উত্থাপন নকৰিলে, যিসকল মানুহ আজি গড়খনৰ কবলত পৰি চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকক এলাৰ্টমেণ্ট দিব লাগে। মথাউৰিত মানুহবিলাক কেনেকৈ বসবাস কৰি আছে তেওঁলোকক পুনঃসংস্থাপন দিব লাগে। গতিকে এই ক্ষেত্ৰত তেওঁবোৰ প্ৰত্যাহ্বান নহয়, কাৰণ আপোনালোকে নিজে দেখা পাইছে, আপোনালোকে তদন্ত কৰিব পাৰে। আজি কেইটামান PMJSৰ কাম হৈছে কাৰণে তেওঁ আজি দম্বালি মাৰি আছে, আৰু তেওঁৰ MLA লেডিৰ ফালৰ কাম, অন্যান্য শিতানৰ যিবিলাক কাম আছে এতিয়ালৈকে তেওঁ তাৰ আঙুলিৰ আগত দেখাই দিব পাৰিম কেইটা কাম তেওঁ কৰিছে আৰু কিমান দুৰ্নীতি কৰিছে। ৰাইজে দেখা পাইছে, তাৰ প্ৰত্যুত্তৰ মানুহে ৰাইজে এইবাৰ দিব। কিছুদিন পূৰ্বে তেওঁ গুৱাহাটী কলাক্ষেত্ৰত মিয়া মিউজিয়াম দিব বুলি এটা দাবী উত্থাপন কৰিছিল, আৰু সেইটো লৈ যথেষ্ট হৈচৈ হ'ল। আৰু সেই ক্ষেত্ৰত আপোনাৰ কিবা অভিমত আমাক প্ৰকাশ কৰিব নেকি?
অভিমত মানে কি তেওঁ ক'ত এনেকুৱা হেৰি পালে মিয়া মিউজিয়াম লাগে আমাৰ বাসস্থান নাই আমাৰ খাবলৈ নাই আমি শিক্ষা লাভ কৰিব পৰা নাই সেইবিলাক চিন্তা নকৰাকৈ আমাক মিয়া মিউজিয়াম লাগে আমি মিয়া মিউজিয়ামত আমি কি কৰিম আমাৰ কি কালচাৰ আছে ন অসমীয়া আমি যদিও বংগবলীয়া মানুহ কিন্তু অসমীয়া এতিয়া আমি আমাৰ কথা কেতিয়াও তেওঁ ক'লে নহ'ব নহয় মিয়া মিউজিয়াম আজি হেমন্ত বিশ্ব ডাঙৰীয়া যেনেকৈ তেওঁক এইটো এটা ইউটিলাইজ কৰা যেন লাগিছে তেওঁৰ লগত কেইদিনমান দেখা পালোঁ একদম ভাল সনাপিতা লাগি কথা পাতি আছে তাৰ পিছে পিছে এই মিয়া মিউজিয়াম তেওঁ হেৰি কৰিলে উত্থাপন কৰিলে আৰে ভাই আজি এক কাঠা মাটি চৰ অঞ্চলত মেডি পাট্টাৰ মাটি নাই চৰকাৰে আমাৰ মানুহক মেডি পাট্টাৰ মাটি দিয়া নাই চৰ অঞ্চল তেওঁলোকে সাৰ্ভে কৰি পট্টা দিয়াৰ কথা আছিল এতিয়ালৈকে কোনো চৰকাৰে দিয়া নাই সেইবিলাক তেওঁ আমাৰ এছেম্বলিত তেওঁ মাত মাতিব লাগিছিল বিধানসভাত এটা কথা কোৱা নাই তেওঁ কয় মিয়া মিউজিয়াম লাগে আৰে মিয়া মিউজিয়াম ধৰি আমি পানী কাম নেকি ৰাইজে আপোনালোকে সৰজমিন তদন্ত কৰক কোনো কিন্তু মিয়া মিউজিয়াম নিবিচাৰে মিয়া মিউজিয়াম বুলি নহয় আমাৰ চৰ চাপৰি মিউজিয়াম বুলি যেতিয়া ক'লেহেঁতেন মই সেইটো তেওঁক ছাপৰ্ট কৰিলোঁ আমাৰ চৰ চাপৰি এৰিয়া চৰ চাপৰি এটা মিউজিয়ামৰ দৰকাৰ আছে আমাৰ কিছু কলাকৃষ্টি আছে নহয় এই কলাকৃষ্টি সংৰক্ষণৰ কাৰণে আমাৰ যিবিলাক সংখ্যালঘু অধিগত এৰিয়া তাতে এটা আমাৰ চৰ চাপৰি মানে মিউজিয়াম দি পেলাই আমাৰ যে কলাকৃষ্টি তাতে আমি সংৰক্ষণ কৰিব পাৰোঁ এইটো ভাল কথা কিন্তু মিয়া বুলি শব্দটো মিয়া মিউজিয়াম বুলি তেওঁ ক'ব বিচাৰিছে যে মিয়া মিউজিয়াম কোৱাটো তেওঁ যুক্তিযুক্ত নাই আৰু সৌ সিদিনাখন আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁ এনেকুৱা এটা শব্দ লেংগুৱেজ তেওঁ ইউজ কৰিছে মিয়া জাতি ৰাজনৈতিকভাৱে মূৰ্খ আৰু মই ডাঙৰে চেয়াৰমেনে ডাঙৰক কৈছোঁ আপুনি কাৰ অৱৰসত জন্ম গ্ৰহণ কৰিছে আপোনাৰ বাপে তোমাক মিয়া নহয় নেকি মংগমলীয়া নহয় নেকি আপুনি অকলে অসমীয়া নেকি তেওঁলোক আপুনি মিয়া বুলি কিয় অভিহিত কৰিছে মিয়া জাতিটোৱে ৰাজনৈতিকভাৱে মূৰ্খ ইমান অপমানজনক মন্তব্যটো এজন বিধায়ক অন্যান্য বিধায়ক দিব পাৰে মইতো জীৱনত কল্পনা কৰা নাই তেওঁক ৰাইজে এইবাৰ তাক উত্তৰ দিব মিয়া শব্দটোতো আপোনাৰ আবিধানিক অৰ্থটো আপোনাৰ শুনক আমাৰ অসমত এটা মিয়া শব্দটো এটা নেগলেক্টেড শব্দ বুলি ইউজ কৰা হয় অথচ পশ্চিম অঞ্চলত যাওক মিয়া শব্দটো এটা আদৰণীয় সন্মানজনক উচ্চ স্থানৰ এটা ভাষা উচ্চস্তৰীয় ভাষা অথচ আমাৰ মানুহে সেইটো এটা গালি দিয়া নিচিনা হৈছে এই মিয়া মানে কিছুমান মানুহে কয় মিয়া কোনোবাই মিয়া ক'লে আমি বেয়া পাব নালাগে মিয়া মানে কি বঙাল বুলি কয় এইটো এটা অৰ্থত ক'লা যায় মিয়া মানে বঙাল এতিয়া আমাৰ সেইটোৱে প্ৰতিপন্ন হৈছে মিয়া মানে বঙাল এই বঙাল বুলি যিটো বাংলাদেশী বুলি ভেগা বুলি এই শব্দবিলাক যেতিয়া ইউজ হয় মানুহৰ মনত লাগি যায় গাত লাগি যায় গতিকে মিয়া শব্দ বুলি মিয়া জাতি বুলি কোনো জাতি নাই আমি অসমীয়া মোৰ যিখন স্কুলত পঢ়িছোঁ মোৰ ককা আজো ককাহঁতে 1910 চনত LP স্কুল কৰিছিল সেই স্কুলত আমি পঢ়া আমি কেনেকৈ এই দেশৰ বাসিন্দা নহয় আমি এই অসমীয়া জাতিৰ এটা হেৰি আমাৰ এটা অসমত খালি অনলি এটা জাতি নহয় বিভিন্ন জাতি জনগোষ্ঠীৰে লৈ বিভিন্ন ভাষা সংস্কৃতিৰে লৈ পেলাই অসমীয়া জাতিটো গঠিত হৈছে গতিকে আমি এটা কিয় ব্যক্তিগতভাৱে আমি এটা জাতিৰ নাম লৈ আমি থাকি আমি অসমীয়া বুলি দাবী কৰোঁ আমি সদায় অসমীয়া ইয়াতে আমাৰ কোনো দ্বিমত নাই আমি অসমীয়া বুলি ভাবোঁ অসমীয়া ৰাজীৱ আহমেদ ডাঙৰীয়া আপুনি যদি দলীয় প্ৰাৰ্থিত্ব পায় আৰু আপুনি যদি বাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে যদি নিৰ্বাচিত হয় তেনেহ'লে আপুনি বাগৰ সমষ্টিৰ কাৰণে প্ৰথম কামটো আপোনাৰ কি হ'ব আচ্ছা মোৰ প্ৰথম কাম বহুত আছে কিন্তু প্ৰথম কাম হ'ল মোৰ কৃষকসকলক কেনেকৈ উন্নত মানৰ পদ্ধতিৰে তেওঁলোকক আগুৱাই লোৱা যায় চৰ চাপৰিৰ মানুহৰ কেনেকৈ মাটিবিলাক মেডি পট্টাকৰণ কৰা যায় আজি চৰ চাপৰি চাওক তাৰ ল'ৰা ছোৱালীৰ ইমান প্ৰতিভা আছে তেওঁলোকৰ ইমান ব্ৰেইন আছে তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে কিন্তু এটা মানুহে বেংকৰ লোন নাপায় কাৰণ মেডি পট্টা মাটি নাই তেওঁলোকক চৰ অঞ্চলৰ মানে মাটি পট্টাকৰণৰ প্ৰথম কাম হ'ব গৰাখনীয়াৰ কবলত পৰা যিবিলাক মানে চৰকাৰী মাটিত আছে তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে তেওঁলোকৰ এলাৰ্টমেণ্টৰ ব্যৱস্থা কৰা হ'ব মথৰে যিবিলাক মানুহ আছে তেওঁলোককো এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব আৰু শৈক্ষিকভাৱে যিবিলাক পিছ পৰি আছে ৰিমোট এৰিয়া যিবিলাক কয় সেই এৰিয়াবিলাকৰ শৈক্ষিকভাৱে তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব পাব্লিক সংবাদৰ ৰাজনৈতিক প্ৰচাৰ মুখামুখি অনুষ্ঠানত আপুনি আমাক সময় দিয়াত আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ বা কামনা কৰিছোঁ যে আপুনি দলীয় প্ৰাৰ্থিত্ব পাওক আৰু আপুনি বাগৰ সমষ্টিৰ পৰা এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক
তাই শুভকামনাৰে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।